হাই হেল্ল' নমস্কাৰ সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে প্ৰতিশ্ৰুতি দিছিলোঁ যে মই ডেইলি ব্লগ আপলোড কৰিম মোৰ চেনেলটোত, কিন্তু দুৰ্ভাগ্যবশতঃ মই এইকেইদিন মোৰ ট্ৰেইনিঙত ব্যস্ত থাকিবলগীয়া হ'ল আৰু যিমানেই কাম হৈছে এইকেইদিন তো একেবাৰে সময় পোৱা নাই ভিডিঅ' বনাবলৈ। বিভিন্ন ধৰণৰ কনচেপ্ট মোৰ মনলৈ আহি আছিল, কিন্তু তথাপিতো ভিডিঅ' আপলোড কৰিব পৰা নাই। গতিকে ভাবিলোঁ আজি দুদিন ধৰি কিছুমান কথা মনত ৰিপিটেডলি কিছুমান কথা মনলৈ আহি আছে। গতিকে ভাবিলোঁ কি মনৰ কথাবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোককো জনাওঁ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আজি কালি ট্ৰেইনিং আছিলে, ট্ৰেইনিঙৰ পৰা বাহিৰে ঘৰলৈ আহিলোঁ। ঘৰ আজি ৰাতিপুৱা প্ৰায় 6:30 বজাত পাইছোঁহি। 6:30 বজাৰ অহাৰ পাছত আহি পোৱাৰ পাছত ফ্ৰেছ হৈ মেলি গা পা ধুই মেলি খাই বৈ বিচনাত পৰি দিলোঁ, কাৰণ ৰাতি টোপনি হোৱা নাই হেৰিয়ত আপোনাৰ চুপাৰত শুবলৈ শুইছোঁ যদিও ইমান গৰম গতিকে ভালকৈ টোপনি নাহিল। গতিকে আজি দিনটো শুওঁতে গ'ল। এতিয়া একেবাৰে প্ৰায় সন্ধিয়া লাগু অৱস্থা। মই আছোঁহি ঘৰৰ বাৰীৰ পাছফালে আছোঁ। কিমান ধুনীয়া ঘৰলৈ আহিলে মনটো ফ্ৰেছ লাগি যায়। ফ্ৰেছ কি ক'ম আৰু, সেই দেখিছে আপোনালোকে পৰিৱেশটো। এইফালে এখন বহল পথাৰ, যিখন পথাৰত মই খেতি বাতি কৰি ডাঙৰ দীঘল হৈছিলোঁ সৰুৰ পৰা। গতিকে সেই পৰিৱেশটোৰ মাজলৈ আহিলেতো ডেফিনেটলি ভাল লাগিবই। বাৰু যি কি নহওক, বেছি কথা নকৈ মই মোৰ টপিকটোলৈ আগবাঢ়োঁ। টপিকটো আচলতে এনেধৰণৰ, আমাৰ প্ৰত্যেকৰ জীৱনত সপোন থাকে, আমি সকলোৱে জানো। কিন্তু সেই সপোনবোৰ পূৰ কৰিবলৈ আমি কিমান চেষ্টা কৰোঁ, বা আমি যদিও চেষ্টা কৰোঁ আমি কিমান সফল হওঁ, বা সেই সপোনটো পূৰ কৰিবলৈ যাওঁতে আমি জীৱনৰ পথত বা সেই সপোনটো পূৰ কৰিবলৈ যোৱাৰ পথত আমি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হওঁ, বা যদি সমস্যাবিলাক সন্মুখীন হওঁ আমি বাৰু হাৰ মানি দিমনে? গতিকে এনেধৰণৰ কিছুমান কথা মোৰ মনত এইকেইদিন আহি আছে। গতিকে এইখিনি কথা ক'বলৈ বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে কথাখিনি যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। যোৱাকালি অসম চৰকাৰে কেইবাটাও ডিপাৰ্টমেণ্টত 11টা ডিপাৰ্টমেণ্টত নিযুক্তি প্ৰদান কৰিছে আমাৰ যুৱক যুৱতীসকলক। গতিকে আমাৰ অসমৰ বাবে বা আমাৰ যিমানবিলাক যুৱক যুৱতী আছে যিসকলে পাইছে, তেওঁলোকৰ বাবে নিশ্চয়কৈ এটা খুব ডাঙৰ খবৰ আৰু ভাল খবৰ। গতিকে মই এইকেইদিন ভিডিঅ'বিলাক চাই আছোঁ, ইউটিউবত চাই আছোঁ বা ফেচবুকত চাই আছোঁ। ভিডিঅ'বিলাক চাই মই নিজেই আৱেগিক হৈ গৈছোঁ, কাৰণ মই চাকৰি পাইছিলোঁ 2012 চনত, আৰু চাকৰি 2012 চনত পাওঁতে সেই সময়ত মোৰ ঘৰৰ অৱস্থাটো কেনেকুৱা আছিল, বা সেই সময়ত মোৰ অৱস্থাটো কেনেকুৱা আছিল, বা সেইটো সময়ত মোৰ চাকৰিটোৰ কিমান প্ৰয়োজন আছিল। তো সেইখিনি কথা মই আজি এই নিউজবিলাক দেখি, বা এই ল'ৰা ছোৱালীবিলাকৰ বা এই যুৱক যুৱতীসকলৰ এই এপইণ্টমেণ্টখন পোৱাৰ পাছৰ যিটো মুহূৰ্ত, সেই মুহূৰ্তবিলাকৰ ভিডিঅ'বিলাক দেখি মই নিজে আৱেগিক হৈ গৈছোঁ। গতিকে কথাটো এনেধৰণৰ, প্ৰথমে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰত্যেককে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন কৰ্মজীৱন আৰম্ভ কৰিবলৈ গৈ আছে, যাতে নিজৰ লগতে পৰিয়ালৰ সপোনবোৰ যাতে পূৰ কৰিবলৈ সকলোৱে সক্ষম হয়, তাকে মই কামনা কৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হ'লগৈ, মই যে অলপ আগত কৈছিলোঁ কথাটো, যে আমি সপোনবোৰ পূৰ কৰিবলৈ যাওঁতে আমি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ বা কেনেধৰণে আমি প্ৰস্তুতি চলাইছিলোঁ। এতিয়া কথাটো এনেধৰণৰ নহয় যে মই চাকৰিটো এপ্লাই কৰিছোঁ, মই পাই গৈছোঁ, তেনেধৰণৰ নহয়। তাৰ আঁৰত যথেষ্ট কাহিনী সোমাই আছে, তাৰ আগত যথেষ্ট কষ্ট লুকাই আছে, বা পৰিয়ালৰ ত্যাগ, টকা পইচাৰ পৰা আদি কৰি শাৰীৰিক শ্ৰম যথেষ্ট জড়িত হৈ আছে। মই কথাটো এইটোৱে ক'ব খুজিছোঁ যে আপোনালোকে প্ৰত্যেকেই যদি নিজৰ সপোনবোৰ পূৰ কৰিব খুজিছে, দেন আপোনালোকে কষ্ট কৰিবলৈ কেতিয়াও এলাহ কৰিলে নহ'ব। এতিয়া আজি যদি কোনোবাই নিৰাশ হৈছে, তাৰ অৰ্থ এইটো নহয় যে তেওঁ কষ্ট কৰা নাই, এইটো নহয়। তেওঁৰো সময় আহিব, কিন্তু কথাটো হ'ল কি, তেওঁ সেই উচিত কষ্টখিনি, তেওঁ উচিত যিখিনি কৰিবলগীয়া কাম, তেওঁৰ দৈনিক যিখিনি কাম, দৈনিক যিখিনি তেওঁ কৰিবলগীয়া কাম, সেইখিনি কৰিবই লাগিব। কাৰণ আজি ধৰি লওক, যিসকলে আছাম পুলিচৰ কাৰণে, আমাৰ অসম আৰক্ষীত যিসকলে নিযুক্তি লাভ কৰিছে, তেওঁলোকে কিমান কষ্ট কৰিছে মই নিজ চকুৰে দেখিছোঁ। মোৰ ঘৰৰো ভাইটি ভণ্টি কেইজনমানে পাইছে, নিযুক্তি পাইছে। তেওঁলোকে কিমান কষ্ট কৰিছে দিনে ৰাতিয়ে, তেওঁৰ নিজৰ ফিজিকেল নিজৰ যিটো শৰীৰ, সেই শৰীৰটো কিমান ফিটেড কৰি ৰাখিবলগীয়া হৈছে। গতিকে সেইখিনি কৰিবলৈ যাওঁতে কেনেধৰণে কষ্ট কৰিবলগীয়া হৈছে, সেইখিনি মই নিজ চকুৰে দেখিছোঁ। গতিকে আজি তেওঁলোকে সেই ফল পাইছে। কিন্তু এনে নহয় যে তেওঁলোকে চাকৰিটো এপ্লাই কৰিছে, গৈছে, পাইছে, তেনেধৰণৰ নহয়। আজি এটা বছৰ জোৰা
বছৰ বছৰ ধৰি মানে তেওঁলোকে কষ্ট কৰি আছে, দৌৰৰ পৰা আদি কৰি নিজৰ খাদ্য সম্ভাৰ সলনি কৰিছে, কিছুমানে নিজৰ দৈনিক ৰুটিনখনেই সলনি কৰি পেলাইছে। যিটো ল'ৰাই ৰাতিপুৱা 10টা বজালৈকে শুই আছিলে, ৰাতিপুৱা 8টা বজালৈকে শুই আছিলে, সেই ল'ৰাটোৱে ৰাতিপুৱা 4টা বজাতে উঠি দৌৰ মাৰিবলৈ গৈছে। গতিকে ডেফিনেটলি তেওঁলোকে কষ্ট কৰাৰ কাৰণে আজি এই চাকৰিটো পাইছে। গতিকে মই এইটো কথা ক'ব খুজিছোঁ যে আপোনালোকে কিবা এটা যদি আপোনালোকৰ সপোন আছে, সেই সপোনটো পূৰ কৰিবলৈ যাওঁতে যথেষ্ট কষ্ট কৰিবলৈ, আৰু কষ্টখিনি আপোনালোকে কৰিবই লাগিব, নকৰিলে নহ'ব। আৰু যিসকলে এইবাৰ নিযুক্তি নাপালে বা তেওঁলোকে চিলেক্ট নহ'ল, তেওঁলোকে নিৰাশ হ'ব নালাগে। আৰু সকলোৰে একেলগত যে চাকৰি হ'ব লাগিব বুলিতো কথা নাই। মোৰ লগৰ যেতিয়া মই চাকৰি পাইছিলোঁ, তেতিয়া কিছুমানে কয় যে তই চাকৰি পাই গ'লি, এতিয়া আমাৰো কি হ'ব। মানে মই তেতিয়া তেওঁলোকক প্ৰত্যেককে কৈছিলোঁ, যিসকলে ভিডিঅ'টো চাই আছে মোৰ লগৰসকলে, তেওঁলোকেও নিশ্চয় কথাটো স্বীকাৰ কৰিব যে মই সদায় কৈছিলোঁ যে কৰি যাচোন, মই আজি সফল হৈছোঁ বুলি তেনেধৰণৰতো কথা নহয়, তহঁতে নহ'বি যে তেনেধৰণৰ কথা নহয়। কিন্তু কষ্টটো কৰিবলৈ, আৰু সকলোৰে একে সময়ত চাকৰি হ'ব লাগিব বুলি কথা নাই। মই আজি এডুকেশ্যন ডিপাৰ্টমেণ্টত চাকৰি কৰোঁ, তোৰ হয়তো কাইলৈ বেলেগ ডিপাৰ্টমেণ্টত চাকৰি হ'ব, পোষ্ট অফিচত হ'ব, বা ধৰি লওক ৰেলৱে ডিপাৰ্টমেণ্টত হ'ব পাৰে। কিন্তু নিৰাশ হ'ব নালাগে কোনো। মোৰ কথাটো এইটোৱে, মোৰ ভিডিঅ' বনোৱাৰ অৰ্থটো এইটো যে নিৰাশ হ'ব নালাগে, আৰু কষ্ট কৰিবলৈ এলাহ কৰিব নালাগে কোনো। গতিকে আমি যদি উচিত সময়ত সেই কষ্টখিনি কৰি যাওঁ, তেন্তে আমি নিশ্চয় এদিন সফল হ'ম। যিকোনো ক্ষেত্ৰত, খেতি বাতিয়ে হওক বা অন্যান্য ব্যৱসায়ে হওক বা অন্যান্য চাকৰি সংক্ৰান্ততে হওক, আমি প্ৰত্যেকেই সফল হ'ম। আৰু এইটো যিটো নিযুক্তি প্ৰক্ৰিয়া, এই নিযুক্তি প্ৰক্ৰিয়াটো আচলতে চৰকাৰৰ কাৰণেও ইমান সহজ নহয়। কাৰণ এটা পোষ্ট এটাত যেতিয়া এটা নিযুক্তি প্ৰদান কৰিব, সেই পোষ্টটো কেতিয়াবা ক্ৰিয়েট কৰিবলগীয়া হৈ যায়, বা অসমতে তেনেধৰণৰ ভেকেণ্ট পোষ্ট আছেনে নাই, বিভিন্ন ধৰণৰ কথা আহিব। গতিকে নিযুক্তি প্ৰক্ৰিয়াটো ইমান খৰতকীয়া কৰিব নোৱাৰি। গতিকে মই চৰকাৰক ছাপোৰ্ট কৰিছোঁ তেনেধৰণৰ কথা নহয়। গতিকে মই ইমান 10 বছৰ ধৰি আজি মই এটা চাকৰিত নিযুক্তি হৈ আছোঁ। গতিকে কিছুমান কথা অধ্যয়ন কৰি কিছুমান কথা অকণমান গম পাওঁ। গতিকে আপোনালোকে সকলোৱে নিৰাশ হ'ব নালাগে, মূল কথাটো সেইটোৱে। আৰু কথাটো হ'ল কি, আমাৰ যি আৱেগ, আমাৰ পৰিয়ালৰ যি আৱেগ, পৰিয়ালৰ যি সপোন, এইবিলাক কথা আচলতে মানে মোক সদায় মোৰ হৃদয়ত সদায় চুই যায়। কাৰণ মই জানো যে মোৰ ঘৰখনত মোৰ চাকৰিটোৰ কিমান প্ৰয়োজন আছিল সেইটো সময়ত। গতিকে আজি মোৰ এই চাকৰিটো পোৱাৰ পিছত মোৰ ঘৰখনে কেনেধৰণৰ সকাহ লাভ কৰিছে। গতিকে প্ৰত্যেকৰে সপোন আছে, প্ৰত্যেকৰ সপোনৰ পাছে পাছে হয়তো হাজাৰটা সপোন জড়িত হৈ আছে। গতিকে এই সপোনবোৰ পূৰ কৰিবলৈ যাওঁতে আমি যথেষ্ট সমস্যাৰ সন্মুখীন হ'মেই, আৰু হ'বই লাগিব। তেতিয়াহে আমি নিজকে শক্তিশালী কৰিব পাৰিম। আৰু আজি যিসকল সফল হৈছে, তেওঁলোকক মই পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত যাতে এইটোৱে যে শেষ, সেইটো কথা নহয়, আৰু তেওঁলোকে কৰ্ম জীৱনত আৰু আগবাঢ়ি যাওক, আৰু নতুন নতুন প্ৰমোশ্যন পাওক তেওঁলোকে। গতিকে এইখিনি কথাই ক'লোঁ। আপোনালোকে হয়তো ভিডিঅ'টো চাই ভাবিব পাৰে যে আজি বহুত ডাঙৰ ডাঙৰ কথা কৈছে। তেনেকুৱা নহয়। আচলতে মই কৈছোঁ আপোনালোকক যে মই ভিডিঅ'বিলাক চাই আৱেগিক হৈছোঁ। কাৰোবাৰ যিটো ল'ৰাই দিন হাজিৰা কৰিছিল, সেই ল'ৰাটোৱে আজি এটা চাকৰি পাইছে, মাক দেউতাকৰ কেনে লাগিব আপোনালোকে নিজে ভাবক, কেনে লাগিব যে। আৰু যিটো ল'ৰাই মাক দেউতাকে দিন হাজিৰা কৰিছিল, দিন হাজিৰা কৰি ল'ৰাটোক প্ৰয়োজনীয় সামগ্ৰীখিনি যোগান দি হ'লেও তেওঁ তাক আছাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে তেওঁক যিখিনি সামগ্ৰী লাগে সেইখিনি যুগুত কৰি দিছিল। পৰীক্ষালৈ যাবৰ কাৰণে কাৰোবাৰ পইচা নাছিল, পইচাখিনি মাক দেউতাকে জোৰ পৰা হ'লেও যোগাৰ কৰি মেলি দিছিলে। গতিকে সেই পৰিয়ালটো আজি চাকৰি পোৱাৰ পিছত তেওঁলোকৰ পৰিৱেশটো কেনেধৰণৰ হ'ব। আৰু এটা কথা ক'ব খোজোঁ, এতিয়া অলপ দিনবোৰ এতিয়া সলনি হৈছে। মানে এনেধৰণে এইটো কথাই ক'ব খুজিছোঁ যে আগতে এনেকুৱা এটা কথা আছিল যে পইচা নহ'লে চাকৰি নাপায়। এতিয়া আচলতে তেনেকুৱা ধৰণৰ নহয় বুলি মই ভাবোঁ। মাজে মাজে তলে তলে যিয়ে নহওক, কিন্তু এটা চৰকাৰে কিছুমান স্বচ্ছ আৰু নিকা পদ্ধতিৰে কিছুমান নিযুক্তি প্ৰদান কৰি আছে। গতিকে আমি নিশ্চয়কৈ ক'ব পাৰোঁ, বা যিসকলে চাকৰি পাইছে তেওঁলোকৰো যদি আপোনালোকে মতামত যদি লয়, তেন্তে আপোনালোকে গম পাব যে তেওঁলোকে হয়তো কোনো এই চাকৰিৰ কাৰণে পইচা পাতি দিয়া নাছিল। তাৰমানে মই এইটোৱে ক'ব খুজিছোঁ যে আপোনালোকে আগৰ সেই দিন নাই। এতিয়া আপোনালোকে যদি সৎ পথেৰে যদি আপোনালোকে কষ্ট কৰি যায়, সেই চাকৰিটোৰ কাৰণে আপোনালোকে নিজকে যদি প্ৰস্তুত কৰিব পাৰে, যিখিনি তাত প্ৰয়োজনীয় যিখিনি ক্ৰাইটেৰিয়া থাকে, সেই ক্ৰাইটেৰিয়াখিনি যদি আপোনালোকে নিজৰ মাজত যদি গোটেইখিনি ৰেডি কৰি ৰাখে, তেন্তে আপোনালোকে ডেফিনেটলি সেই চাকৰিটো পাবই। গতিকে আপোনালোকে কিন্তু সেইখিনিত আপোনালোকে কোনো ধৰণৰ কৃপণালি কৰিব নালাগিব। আৰু মই ভিডিঅ'টোৰ জৰিয়তে মই আমাৰ যিসকল নৱনিযুক্ত যিসকল যুৱক যুৱতী আছে, তেওঁলোকক মই এইটো অনুৰোধ কৰিম যে আপোনালোকৰ যিখিনি অভিজ্ঞতা, আপোনালোকে এই চাকৰি পোৱাৰ সময়খিনিলৈকে যিখিনি আপোনালোকৰ অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি আপোনালোকে যদি পাৰে আপোনালোকে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। তেতিয়া আপোনালোকৰ সেই যিটো প্ৰস্তুতি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ কথা গম পায়
হাজাৰজন আৰু অনুপ্ৰাণিত হ'ব, আমাৰ আহিবলগীয়া প্ৰজন্মই যথেষ্ট অনুপ্ৰাণিত হ'ব। মই এইখিনি কথাই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেদি বা ভিডিঅ'ৰ যোগেদিও আপোনালোকে সেইখিনি শ্বেয়াৰ কৰক, কেনেধৰণে প্ৰস্তুত হৈছিল, কেনেধৰণৰ কষ্ট জড়িত হৈ আছিল, এইখিনি আপোনালোকে কথা শ্বেয়াৰ কৰক, তেতিয়া আৰু 10জন মানুহ উপকৃত হ'ব। গতিকে আজি ভাল লাগিছে, হাজাৰ হাজাৰ যুৱক যুৱতীৰ ঘৰলৈ হাঁহি বিৰিঙি আহিছে, নামি আহিছে, হাজাৰ হাজাৰ যুৱক যুৱতীৰ সপোনে পাখি মেলিছে, সপোন দি খোৱাৰ পথত আগবাঢ়িছে, বিয়া বাৰুৱে হওক বা অন্যান্য বেমাৰ আজাৰৰ পৰা আদি কৰি বিভিন্ন কথা এটা পৰিয়ালত জড়িত হৈ থাকে। গতিকে সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত নিশ্চয় তেওঁলোকে অলপ হ'লেও এখোজ হ'লেও তেওঁলোকে সফল হৈছে বুলি মই ভাবিছোঁ। গতিকে সকলোলৈ মোৰ পুনৰবাৰ শুভেচ্ছা থাকিল। আৰু যিসকলে এইবাৰ সফলতা অৰ্জন কৰিব নোৱাৰিলে তেওঁলোকলৈও মোৰ যথেষ্ট শুভেচ্ছা আছে যে আপোনালোকে নিৰাশ নহ'ব, আপোনালোকে নিজৰ কাম কৰি যাওক, নিজৰ যি প্ৰস্তুতি প্ৰক্ৰিয়া সেই প্ৰস্তুতি প্ৰক্ৰিয়া চলাই যাওক। আজি নহ'লেও কাইলৈ বা কাইলৈ নহ'লেও পৰহিলৈ আপোনালোকে ডেফিনেটলি সফল হ'বই, সেয়া মোৰ দৃঢ় বিশ্বাস। গতিকে ইয়াকে কৈ মোৰ এই চমু ভিডিঅ'টি মই সামৰিছোঁ। যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু আনৰ মাজতো বিলাই দিব শ্বেয়াৰ কৰি। সেয়াকে কৈ আৰু যদি আপোনালোকে নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া অলপ সন্ধিয়া নামি আহিছে, গতিকে অলপ ভিডিঅ'টো অলপ কলা কলা আহিছে, কিন্তু বহুত ধুনীয়া এটা পৰিৱেশত আছোঁ, আপোনালোকে সকলোৱে চাওক। মই আৰু এদিন মোৰ গোটেই পৰিৱেশটো ভালকৈ আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোক সকলো ভালে থাকক, সকলোৰে মুখত হাঁহি বিৰিঙি থাকক, তাকে কৈ মোৰ এই ভিডিঅ'টিৰ পৰা আপোনালোকৰ পৰা বিদায় মাৰিছোঁ। বাই বাই।